জৰিয়তে আমি নিশ্চিতভাৱে ডিব্ৰুগড় চহৰক নিৰাপত্তা দিবই লাগিব আৰু য'ত য'ত অসমত খহনীয়া হৈ আছে সমগ্ৰ অসমতে ৰাজ্য চৰকাৰে সেই খহনীয়া ৰোধ কৰিবৰ কাৰণে বাস্তৱসন্মত পদক্ষেপ লৈছে ততাতৰীয়াকৈ। গতিকে এই সন্দৰ্ভত ইতিমধ্যে মই দেখিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক নিৰ্দেশ দিছে আৰু মই পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে কথা পাতিছোঁ আৰু তেখেতো তেনেধৰণে ততাতৰীয়াকৈ বিভাগৰ যিমানবিলাক অভিযন্তা আছে যিমানবিলাক কৰ্মচাৰী সকলোকে এই ক্ষেত্ৰত নিয়োগ কৰিছে আৰু মই দেখিছোঁ ইয়াত দিনে নিশাই কাম চলিছে আৰু আমাৰ স্থানীয় সাংসদ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াও লগতে প্ৰশান্ত ফুকন ডাঙৰীয়া গোটেই নিশা ইয়াত থাকি ইয়াত কাম কৰি থকা মানুহবিলাকক যথেষ্টখিনি মনোবল যোগান ধৰিছে। গতিকে আমাৰ বাবে এই যিটো প্ৰত্যাহ্বান এই প্ৰত্যাহ্বান আমি বলিষ্ঠ প্ৰত্যুত্তৰ দিবই লাগিব আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ মিলি নিশ্চিতভাৱে ইয়াৰ বাবে স্থায়ী সমাধান আমি সাধাৰণ সকলোৱে মিলি উলিয়াম। এইটো কাৰণ আমাৰ দায়িত্ব আৰু কৰ্তব্য। স্যাৰ ইঞ্জিনিয়াৰবিলাকে তেওঁলোকে কৈছে গোটেই বিষয়টো আচলতে কি কাৰণে হৈছে আপোনাক অলপ আগতে ব্যাখ্যা কৰিলে স্যাৰ। দিবাঙৰ যিটো কথা ক'লে দিবাঙৰ কথাটো ক'লে দিবাঙৰ সুতিটো ডাইভাৰ্ট হোৱাৰ কাৰণে এইটো এটা প্ৰত্যাহ্বান আহিছে চাউথ বেংকত। তেখেতসকলে যিটো মোক যুক্তি দাঙি ধৰিলে গতিকে সেইটো এতিয়া ডাইভাৰ্ট কৰিবৰ কাৰণে যোৱাকালিৰ পৰা কাম আৰম্ভ হৈছে। এইটো দিবাঙত অমৰপুৰৰ ওচৰত। গতিকে সেইখিনি কাম যদি সময়মতে হৈ উঠে নিশ্চিতভাৱে এই দক্ষিণ পাৰটো ৰক্ষা পৰিব। গতিকে সামগ্ৰিকভাৱে আপোনালোকেও জানে যে 1951 চনৰ পৰাই বানপানী আৰু গৰাখহনীয়া সমস্যাই অসমৰ জনসাধাৰণক যথেষ্ট ক্ষতিগ্ৰস্ত কৰি আহিছে। গতিকে তথাপিও বিভিন্ন সময়ত লোৱা পদক্ষেপসমূহে জনসাধাৰণক এই সমস্যাৰ পৰা ৰক্ষা কৰাৰ বাবে সফলতা অৰ্জন কৰিছে। গতিকে এই সময়ত আমাৰ বাবে যিখিনি এতিয়া সমস্যা সন্মুখত দেখা দিছে গতিকে এই সমস্যা সমাধানৰ বাবে আমি সকলোৱে মিলি কাম কৰিম। এটা কথা শুনক, এই খহনীয়া বা বানপানী সমস্যাটো এইটো নতুন সমস্যা নহয়তো। আপোনালোকে আমি সকলোৱে জানো, আমি সকলোৱে অসমৰ বাসিন্দা হিচাপে দেখিছোঁ যে যেতিয়া পানী শুকাই যায় তেতিয়া বিশেষকৈ খহনীয়াৰ মাত্ৰাটো বাঢ়ি যায়। এইটো এটা বিশেষ এটা কেৰেক্টাৰিষ্টিক নদীসমূহৰ। গতিকে যাই কি নহওক এতিয়া বিভাগৰ তৰফৰ পৰা জলসম্পদ বিভাগে যেনেধৰণে ততাতৰীয়াকৈ পদক্ষেপ লৈছে তাৰ বাবে এতিয়া মই দেখিছোঁ তেখেতসকলে আপোনালোকে দেখিছে যে এই খহনীয়া ইয়াত বন্ধ হৈছে। গতিকে এনেধৰণে প্ৰত্যুত্তৰ দিবই লাগিব। আধুনিক ধ্যান ধাৰণাৰে বিজ্ঞানৰ প্ৰযুক্তিৰ প্ৰয়োগ কৰি পেলাই আমি এই সমস্যাৰ পৰা জনসাধাৰণক পৰিত্ৰাণ দিবই লাগিব।